সুপ্ৰভাত। আজি 29 আহাৰ মঙলবাৰ 14 জুলাই 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। আমোদ প্ৰমোদেৰে দিনটো পাৰ হ'ব। চুবুৰীয়াৰ লগত সহযোগিতাৰে ৰাজহুৱা কৰ্মত ব্যস্ততা। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ বুলি ক'ব নোৱাৰি। চোৰৰ পৰা সাৱধানে থাকিব। জটিল কাম সম্পাদনৰ বাবে কৰ্মতৎপৰতা বৃদ্ধি পাব। ভ্ৰমণত পথ কষ্ট আছে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবে সুনাম অৰ্জনৰ সম্ভাৱনা। ৰোগ নাশ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি সৰ্বপ্ৰকাৰৰ উন্নতিৰ যোগ আছে। বহুদিনীয়া আশা পূৰণ হ'ব। কৰ্ম সম্পাদনৰ বাবে নতুন আঁচনি ল'ব পাৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো ব্যস্ততাৰে পাৰ হ'ব পাৰে। উদৰৰ ৰোগ হ'ব পাৰে। নতুন গৃহ নিৰ্মাণৰ বাবে আঁচনি ল'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাজভয়ৰ যোগ আছে। আত্মীয়ৰ আগমন হ'ব পাৰে। গৃহত শান্তি। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। কৰ্মত হোৱা সফলতাই মনলৈ আনন্দ আনিব। কোনো ৰোগ হোৱাৰ সম্ভাৱনা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুখেৰে পাৰ হ'ব। নতুন প্ৰেমে মনলৈ আনন্দ আনিব। চুবুৰীয়াৰ লগত সদ্ভাৱ বজাই চলাৰ প্ৰয়োজন। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো ভোগবিলাসেৰে পাৰ হোৱাৰ সম্ভাৱনা। নতুন আঁচনি ল'লে সফলতাৰ সম্ভাৱনা। বিত্ত লাভৰ যোগ। আত্মীয়ৰ লগত দিনটো সুখেৰে পাৰ হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। কাৰ্যসিদ্ধিৰ যোগ। বিবাহৰ বাবে আলোচনা কৰিব পাৰে। সাৱধানে থকাৰ প্ৰয়োজন আছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰা প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা। ৰাজহুৱা কৰ্মত সুনাম লাভ। স্বাস্থ্যৰ উন্নতি হোৱাৰ সম্ভাৱনা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ খেতিয়কসকলৰ আজি খেতিত উন্নতিৰ যোগ আছে। পৰিয়ালৰ সদস্যৰ লগত দিনটো সুখেৰে পাৰ হোৱাৰ সম্ভাৱনা। অৰ্থ প্ৰাপ্তি হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।